গাইজ মই বনাই আছোঁ চিৰা ভাজি। আমাৰ মাদাৰে আৰু ফাদাৰে নাখায় ভাত, ৰাতিপুৱা আমি খাওঁ ভাত, গতিকে আমি এতিয়া মাদাৰ আৰু ফাদাৰৰ বাবে চিৰা ভাজি আছোঁ। মিন্স সৰু মা আৰু দেউতাৰ বাবে, আৰু ডাঙৰ মায়ে ভাত খায়। তো গাইজ এয়া আপুনি কুকুৰাই চাব আহিছে নেকি? মোৰ বেছিভাগ চিৰা ভাজতে নহয় গাইজ, সেইবাবে মাদাৰে আৰু চাব আহিছে কুকুৰে। এইটো কিবা গৰ্বতটো কৰা নাই বুলি। মইতো গম পাওঁ আগৰ পৰাই কোৱাটো, তুমিহে নাপনা। তো গাইজ বনাই আছোঁ। তো গাইজ মোক বহুতে প্ৰশ্ন কৰি থাকে যে আমাৰ মা, সৰু মা ডাঙৰ মাকে থাকোঁ। তো সৰু মা ডাঙৰ মা মানে আমাৰ শাহু মা দুইজনী, একজনী শাহু মা আমাৰ মা সৰুটো, আৰু ডাঙৰ মা আছে। তো দেউতা ৱাইফ দুজনী। তো আমি চলোঁ কেনেকৈ? আমি চলোঁ যৌথ পৰিয়াল হিচাপে, আৰু আমাৰ বৰ্তমান চলাত একো বিশেষ অসুবিধা নাই, আমি এনেকৈ চলি আছোঁ। তো এয়া দেখা পাব পাৰে একজনী মায়ে চলি আগুৰি আছে, আৰু একজনী মায়ে ঘৰৰ কাম কৰিব আহিছে বৰ্তমান। কাৰণ আমি বোৱাৰীকেইটা বৰ্তমান বিয়ে পাই বুলি ক'ব লাগিব, শাহু জাৰবা লৈছোঁ। সেইকাৰণে বৰ্তমান তথাপিও আচ্ছা ঠিক আছে বাৰু, বৰ কথালৈ নিজৰ বেয়া গুণ কিয় গামে, গাব লাগিব চিনে। তো এতিয়া কথাটো হৈছে কি, বৰ কথা অকণ দেচোন অলপ চলপ নকওঁ। তো সেইকাৰণে মায়ে কৰিব লগা আছে বৰ্তমান। মায়ে চাউল জাৰিব, যিহেতু নাইতিয়াকৰ অন্নপ্ৰসন্ন আহি আছে, গতিকে আইবেক সেইখিনি কৰিব লগা হৈছে। আৰু মই আইবেকক এতিয়া চাহ দিম, আইবেকক আৰু আইবেকক আইবেকে পুৱাতেকে দি পিঠা মানুহ মস্তি পেহী কাহাৰ ঘৰত, পেহী কাহাৰ ঘৰত গৈছিল পিঠা দিবা। পিঠা দি আহি এতিয়া চাহ খাব, চাহ খাব গাখীৰৰ চাহ। এয়া গাখীৰৰ চাহ তৈয়াৰ কৰি আছোঁ। আৰু ইফালে হৈ গৈছে মোৰ চিৰা ভাজি। কিন্তু এতিয়া হৈছে না নাই তাহাৰ মতেদিহে ক'ব পাৰিম আৰু, কাৰণ মই যেতিয়া হ'লেও গড়বড় হৈ চিৰা ভাজোঁতে। তো এইবাৰ বা কেনে গড়বড় হৈছে ক'ব নোৱাৰোঁ আৰু, হ'ব লাগে যে একবাৰ খাই গৈছে যিটো। আই থিংক হ'ব। এইটোৱে প্ৰব্লেম গাখীৰ চাহৰ, পৰবাই খুজে আৰু এখন কাম ওলাবাই খুজিছিল, কিন্তু নল'ল দে আজি গাইজ, মাৰি দিলোঁ। দেচলা মাৰিবা লাগিলে, দেচলা এইটো ভালকৈ উঠা লাগিবা নাপালে, ফেন লাইট তাত দিবা লাগিল ৰ'দত। আৰু ইফালে গাইছে ইয়া আমাৰ তুলিখন ওলাই থৈছোঁ। তো আপোনালোকে জানেই মোৰ বাচ্চা আছে, কেঁচুৱা আছে, তাই মুঠে প্লাষ্টিক পাৰি দিয়া আছে, কিন্তু প্লাষ্টিক পাৰি দিলেও কি হ'ব গাইজ, এই গৰমতো তাইক নিজে ৰাখিব নোৱাৰি। তো সেইবাবে কথাটো চিন্তা কৰি গেলোঁ আৰু। তো গাইজ তো আপিটো কি হয় গৰমত, এই গৰমত থাকিব নোৱাৰে, সেইকাৰণে এখন দুখন কেঁঠা ওলাই দিছে। কেঁঠা দুখনো ভিজিয়ে যায় তাকো ৰাতি ৰাতি উঠোঁ, কিন্তু এতিয়া কম হৈছে তাইৰ বিচনাত পেচাব কৰা। এইটো ডাইপাৰো পিন্ধাব নোৱাৰোঁ এই গৰমত। বাপ্পা ঐ, আমি নোৱাৰোঁ সাধাৰণ তিৰপাল এখনত থাকবা, আৰু তাই নোৱাৰে ডাইপাৰ পিন্ধি থাকিব পাৰে নাই গৰম মাহত, গতিকে ডাইপাৰো নিদিওঁ, গেলিও গেল উপায় নাই আৰু। বাপেকৰহে যাব
কৰকচোন কিন্তু কথাটো হৈছে কি বাপেকৰ গেলিও আৰু ভিডিঅ' চাই যদি বাপেকে গালিও পাৰে গালি নাপায় দিয়কচোন এনে কৈছোঁ কথাটো তো আৰু হিচাপে ক'লো আৰু কিবাজে ৰাখছোঁ সেইকাৰণে ৰ'দত দিবা লগা হৈছে মস্ত ভইচ মানে গঢ়ি আছে একেবাৰে মোৰ বাপেকক লাগে ডাঙৰ ভাল গাড়ীৰো গাড়ী তুলি লাগে সেইকাৰণে কৈছে কিন্তু এতিয়া মই একলাই কি দুকলাইও মই নৰোঁ ডাঙবা মানুহ মাতিব লগা হয় পুৱাই মানুহ মাতি তাৰ কাষৰে বাবুটোক মাতি কেনে ৰ'দত দিছোঁ ৰ'দত দিয়াৰ পাছতহে গাইজ এতিয়া অলপ সুখ নিমোৱা ধৰিছে তো ক'বা নোৱাৰিছোঁ আৰু গন্ধেই থাকে না কিয়ে অন্নপ্ৰসন্নক লগি আৰু মইতো গন্ধ নাপাওঁ কাৰণ মই সদায় থাকোৱে না কিন্তু কথাটো হৈছে বাহিৰা মানুহ আহিব না আহিলে আৰু কুৰ্মা বস্তি আহিলে আৰু গন্ধ পাই একদিনাকে অহা মানুহ তো ঘৰ চৰ মুচি কাচি গোটেই চাফা চুফা কৰিব লাগিব তো মোৰ চাহ হৈ গ'ল গাইজ তো মই চাহখিনি দি লওঁ ৰ'ব এনেহ'লে লগ পাইছোঁ ভিডিঅ'টো চাহখিনি দি লওঁ তো গাইজ এয়া মাৰ লৈ লৈছোঁ চাহ চিৰা ভাজি আৰু গাখীৰ চাহ ৰিভিউ দিব এয়া লগ আৰু ৰিভিউ দিয়ক হৈছে না আজি চিৰা ভাজোতে চাই কেনে কথাটো ক'লি হ'ল মই লাজ নাপাওঁতো বাৰু আজি বোলে জানছোঁ গাইজ চিৰা ভাজিবা এতিয়া সদায় এতিয়া আকৌ দিম যাই অলপ ডাঙৰ মায়ে আছে চলিৰ লগত খেলা কৰি আই তাই আমাৰ ঘৰৰ পাৰিবাৰিক কথা জানিবলৈ যদি আপোনালোক ইচ্ছুক তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কমেণ্ট এটা কৰিও জনাব যে নেক্সট আপোনালোক